কিমান দেৰি লাগিব উঠি যাওঁতে ক'ব পৰা নাই আৰু মোক এনেকৈ চবে এৰি থৈ গুচি গৈছে যিহেতু মই পৰা নাই বা নোৱাৰোঁ। অৱস্থা চাওক, তাৰ ষ্টাইল চাওক, একদম ওপৰত উঠি নাচিছে, বাগিচাত ঘূৰিছে, কি কৰিছে চাওক। আয়ো ইমান ধুনীয়া। ৱাও, আজি বহু বছৰৰ মূৰত দেখা পাই বাঘটোক বহুত বেছি ভাল লাগিল। আজি অকণমান ফুৰিবলৈ যাম বুলি ওলাই আহিছোঁ। এয়া ভণ্টিৰ ৰুমৰ পৰা এতিয়া আহি আছোঁ আৰু গৈ আছোঁ তললৈ। যিহেতু আমি অকণমান ফুৰিছোঁহে, ল'ৰাটো অকণমানো ফুৰা নাই, তাৰ কাৰণে মাহীয়েকে বোলে চিৰিয়াখানা চাবলৈ যাম বুলি কৈছে। লগতে কিমান কি বাৰু গুৱাহাটীত থকা সময়ত চাই লওঁ। আজি গুৱাহাটীত 2টা দিন পাৰে কৰিলোঁ আৰু এতিয়া অকণমান ল'ৰাটো গা বেয়া, যিহেতু পানী অকণমান বদলি কৰাৰ কাৰণে গা বেয়া, তাৰ মনটো ভাল লাগিব কাৰণে অকণমান ওলাই যাওঁ। আৰু আমি ইয়াতে এতিয়া ফুৰিবলৈ যাম। আমি এতিয়া চিৰিয়াখানা পাইছোঁহি আৰু চিৰিয়াখানাত কি দেখা পাওঁ, কি দেখা নাপাওঁ নিজেও উপভোগ কৰিম আৰু আপোনালোকো উপভোগ কৰা। আহক তেনেহ'লে সোমাই যাম ভিতৰলৈ। আৰু এতিয়া টিকট কাটি যিহেতু ভিতৰলৈ সোমাই যাব লাগে আৰু ভিতৰলৈ সোমাই যাওঁতে দেখা পাইছোঁ দুগৰাকী বাইদেৱে মোক দেখা পাই একদম হাঁহিছে। দেবলতা বুলি, ডিয়াৰ দেবলতা, কেতিয়া আহিলা বুলি সোধা আৰু বেগটো চেকিং কৰিলে কিয়নো কিবা কিবি আছে নেকি বুলি। আৰু এতিয়া আমি গৈ আছোঁ চিৰিয়াখানাৰ ভিতৰলৈ। আৰু এতিয়া মিউজিয়ামলৈ আছোঁ, কিন্তু ভিডিঅ' মিউজিয়ামত কৰিব নোৱাৰোঁ কিয়নো তাত বোলে এলাও নাই। আৰু এতিয়া মিউজিয়ামত ইমান ধুনীয়া ধুনীয়া বস্তু দেখা পালোঁ, তো এতিয়া ইয়াৰ পৰা ওলাইছোঁ আৰু অকণমান বেলেগলৈ যাম যাতে কিবা আকৌ বেলেগ দেখা পাওঁ। নেদেখা বস্তুবোৰ আহি গুৱাহাটীত দেখা পাইছোঁ দেই। শদিয়াৰ পৰা গুৱাহাটীলৈ আহি বহুত বেছি লাভ হৈছে। ব'লা এতিয়া। আৰু চিৰিয়াখানাৰ মাজতে চাওকচোন ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে, ইমানেই ধুনীয়া লাগিছে। আৰু এই ঠাইডোখৰ বহুত বেছি শান্ত, ইমান ঠাণ্ডা, গৰমৰ পৰা ৰ'দৰ পৰা আহি ইয়াত জিৰণি ল'ব পৰা উপায় আছে দেই। জিৰাফ এটা দেখা পাইছোঁ, পাইছা নাই? কেনেকুৱা লাগিছে? দুটা আছে আকৌ, জিৰাফ আৰু জেব্ৰা। কিমান স্থিৰ হৈ ৰৈ আছে চোৱা। জেব্ৰাকেইটা আজিয়ে দেখিছোঁ, জেব্ৰা দেখিছোঁ। গুৱাহাটীলৈ আহি সঁচাকৈ কেইবাৰ কম আৰু বহুত বেছি আমাৰ লাভ হৈছে। চাওক কি দেখা পাইছোঁ। ইফালে আমাৰ ল'ৰাও একদম ফূৰ্তি আৰু আমি এতিয়া চাওক পহু চাই আছোঁ। ইমান পহুখিনি ওচৰতে আছে। এইফালে চাওকচোন পহুখিনি চাওক, ইমান ধুনীয়া লাগিছে। আৰু আহি কি দেখা পালোঁ, এইফালে চাওক হৰ্ণবিল আছে। হৰ্ণবিল বেটা, দুটা হৰ্ণবিল হৈছে। আৰু এতিয়া উঠি যাওঁ এই চিৰিয়াদি, হয়তো পাৰিম নে নোৱাৰিম ক'ব পৰা নাই। ব'লা ব'লা, পাৰিম নোৱাৰিম ব'লা ব'লা। আৰু এতিয়া আহিলোঁ গুৱাহাটী চিৰিয়াখানাত ভালুক চাবৰ কাৰণে। কিমান দেৰি লাগিব উঠি যাওঁতে ক'ব পৰা নাই আৰু মোক এনেকৈ চবে এৰি থৈ গুচি গৈছে যিহেতু মই পৰা নাই বা নোৱাৰোঁ। গাডাল যিহে এডাল, খোজকাঢ়ি ওপৰলৈ যোৱাটোৱে কঠিন হৈ পৰিছে। চুঁচৰি বাগৰি যেনে তেনে ধৰি মেলি গৈছোঁ আৰু। ৱাও, আজি বহু বছৰৰ মূৰত দেখা পাই বাঘটোক বহুত বেছি ভাল লাগিলে। মোৰ আৰু সন্তানটিৰ যিটো ফূৰ্তি চিৰিয়াখানালৈ আহি, মোতকৈ মোৰ সন্তানটিয়ে বহুত বেছি হেঁপাহ পাইছে, ভাল পাইছে। বাঘ দেখি চিঞৰি বাখৰি এদায় আৰু বাঘটোৰ উৎপাত চাওক, ভিতৰত কাক খাওঁ কি কৰোঁ কি নকৰোঁ কৰি আছে। কি ধুনীয়া চাওকচোন, একেবাৰে অৱস্থা চাওক, তাৰ ষ্টাইল চাওক, একদম ওপৰত উঠি নাচিছে, বাগিচাত ঘূৰিছে, কি কৰিছে চাওক। আয়ো ইমান ধুনীয়া দেখি পাইছা? মানুহৰ নিচিনা কৰি দেখাইছে চাওক, ইমান ধুনীয়াকৈ হ'ব। বহুতখিনি চাই মেলি ল'লোঁ, কিন্তু ভৰিৰ কলা ফুলৰ যিটো বিষ, মানে ধান ৰুলেও ইমান বিষ নহয় চাগে, আজি খোজকাঢ়ি ইমান বিষ হ'ল। আৰু এতিয়া আৰু চাবলগীয়া নাই, বহুত চাই ল'লোঁ। আৰু ল'ৰাটোৰ এটা আশা, সি বোলে অকণমান জিলিব। আৰু মোৰ ল'ৰাটোৰ মানে ইমানেই হেঁপাহ পূৰণ হৈছে, আমি মাক দেউতাক হৈ কিনে আজি তাক চাগে জীৱনৰ প্ৰথমটো হেঁপাহ পূৰণ কৰি দিছোঁ। একদম লৰ মাৰি ফুৰিছে, ইমান অকণমানি ল'ৰা, টিক টিক ইফালে ইফালে লৰ মাৰি ফুৰিছে। আৰু এতিয়া সেও মাহীহঁতৰ লগত আগত পালেগে। নালাগে কান্দিব, এনেই খাবা দেই, চকুত খুচিব। কি ধুনীয়া ইমৌ হেনো, ইমু নে ইমু? দেখিছা কি ধুনীয়াকে
গছৰ পৰা নহয়, ঘাঁহ খাইছে, কোমলীয়া ঘাঁহবোৰ। তৃণভোজীখিনি বেছি। আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ লাষ্টত চিৰিয়াখানা সকলো চোৱাৰ পাছত ল'ৰাটোৱে অকণমান জিৰি লৈছে, তাৰ পাছত চিৰিয়াখানাৰ পৰা ওলাই যাম।